স্মাৰ্ট বিদ্যুৎ বিভাগৰ স্মাৰ্ট কাণ্ড বিগত 3 মাহ ধৰি গ্ৰাহকক প্ৰেৰণ নকৰিলে বিদ্যুতৰ মাহেকীয়া বিল কোকৰাঝাৰৰ দুখন গাঁৱত 3 মাহে বিদ্যুতৰ বিল লোৱাৰ আহৰি নাই বিদ্যুৎ বিভাগৰ হয় আমি ক'ব বিচাৰিছো কোকৰাঝাৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ মধ্য চেঁচাপানী আৰু দক্ষিণ বাগিচা গাঁৱৰ কথা গাঁও দুখনত বাৰিষাৰ বতৰত 24 ঘণ্টাই বিদ্যুতৰ লুকাভাকুৰ মাজতে বিদ্যুৎ বিভাগৰ আন এক নাভূত নাশ্ৰুত কাণ্ডই হতচকিত কৰিছে গঞা ৰাইজক শেহতীয়াকৈ কোকৰাঝাৰ বিদ্যুৎ সংমণ্ডল বিভাগে কোকৰাঝাৰৰ দুখন গাঁৱত গ্ৰাহকক মাহেকীয়া বিদ্যুতৰ বিল প্ৰেৰণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তেনে দুখন গাঁও হ'ল কোকৰাঝাৰ চহৰৰ নীলকৰ কোকৰাঝাৰ বাগিচা গাঁও আৰু মধ্য চেঁচাপানী গাঁও বিদ্যুৎ বিভাগে বিগত 3 মাহলৈকে গাঁওখনত প্ৰেৰণ কৰা নাই মাহেকীয়া বিদ্যুতৰ বিল ফলত বিভাগটোৰ কাৰ্যকলাপক লৈ এতিয়া চিন্তিত গ্ৰাহকসকল কিয়নো গাঁওখনত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া একাংশ পৰিয়ালে হঠাৎ 4-5 মাহৰ অন্তত যদি অত্যাধিক বিদ্যুতৰ বিল জাপি দিয়া হয় তেনেহ'লে কেনেকৈ বিল দিব যথেষ্ট কঠিন হৈ পৰিছে তেওঁলোকৰ বাবে এয়া স্বাভাৱিক নহয় মন্তব্য কৰিছে অঞ্চলবাসীয়ে কাৰণ স্মাৰ্ট বিদ্যুৎ বিভাগৰ প্ৰতি এতিয়া ৰাইজৰ অকণো বিশ্বাস নোহোৱা হৈ পৰিছে যাৰ বাবে মাহেকৰ বিদ্যুতৰ বিল নাপায় এতিয়া চিন্তিত হৈ পৰিছে কোকৰাঝাৰৰ উল্লেখিত গাঁও দুখনৰ গঞা ৰাইজ গাঁওবাসীৰ দাবী আমাক মাহেকৰ বিল মাহেকত প্ৰেৰণ কৰক অন্যথা বিভাগৰ গাফিলতিত একেবাৰে 4-5 মাহৰ বিল গ্ৰাহকলৈ প্ৰেৰণ কৰিলে ভীষণ অসুবিধাৰ সন্মুখীন হ'ব বুলি গঞা ৰাইজে আহ্বান জনাইছে বিভাগটোক